বনভোজস্থলী নে ৰণক্ষেত্ৰ হাতীহিলা বনভোজস্থলীত মাৰপিট হাই কাজিয়া বনভোজস্থলীখনত কাৰ যে কি লীলা যিয়ে যাকে পাৰে পাঁচজনে কিলা মহানগৰীৰ সমীপৱৰ্তী হাতীহিলা বনভোজস্থলীত সম্প্ৰতি এনে এক পৰিস্থিতিয়ে প্ৰায় বিৰাজ কৰে ব্ৰহ্মপুত্ৰৰ বুকুত বিশাল চৰ বৰলুইতৰ বাহুতে লাগি আছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বনভোজস্থলীখন দেওবাৰৰ ঘটনা লগ বন্ধু পৰিয়ালৰ লোক কাৰ্যালয়ৰ সহকৰ্মী আদিয়ে ভাগে ভাগে উলিয়াইছে বনভোজ মিলিত হৈছে হাতীহিলাত এই সুন্দৰ পৰিৱেশৰ মাজতে দেওবাৰে দুপৰীয়াৰ ভাগত এটা বনভোজকাৰী দলৰ মাতাল সদস্যসকলৰ মাজতে সৃষ্টি হয় হাই কাজিয়াৰ তাৰ পাছতে প্ৰচণ্ড মাৰপিট কোনে কাৰ পিঠি বহল কৰিছে লেখজোখ নাই কাৰ ক'ত ৰক্তপাত হৈছে তাৰো খবৰ নাই অস্বস্তিকৰ অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিলে শান্তিপূৰ্ণভাৱে দিনটো অতিবাহিত কৰিবলৈ অহা আন বনভোজকাৰী দলৰ বাবে হাতীহিলাত নাই নিৰাপত্তা ব্যৱস্থা হাতীহিলাত নাই বনভোজকাৰীৰ সুৰক্ষা এনে পৰিৱেশত যদি উত্তেজনা আন বনভোজকাৰী দলৰ মাজলৈ সম্প্ৰসাৰিত হয় তেনেহ'লে কি পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে সেয়া সহজেই অনুমেয় কি বিচাৰো আসলে ভাল শান্তি আৰু খুব সময়তে বিচাৰো আৰু ওচৰতে কাজিয়া হৈ আছে পানী খাই আমি শান্তি পাই আছো ধৰক একচুৱেলি হ'ব নালাগে এইবিলাক মাইকী মানুহ ছোৱালী মানুহ আছে এইবিলাক হ'ব নালাগে একচুৱেলি কিন্তু এটা কথা দেখা গৈছে যে গেট পাছৰ নামত প্ৰতিখন বাহনৰ পৰা প্ৰতিখন মটৰচাইকেলৰ পৰা বাছলৈকে আচলতে টকা সংগ্ৰহ কৰিছে তাৰ পিছতো এই ধৰণে আৰক্ষী অহা নাই বা ইয়াত নিৰাপত্তাজনিত কোনো ধৰণৰ ব্যৱস্থা কৰা নাই কি ক'ব হ'ব লাগে এটা ব্যৱস্থা লাগে দায়িত্ব আছিলে কিন্তু তেওঁলোকে অকণমান আমাক নিৰাপত্তা দিব লাগে আমি নতুন বছৰ হিচাপে আহিছোঁ আমি এনজয় কৰিব আহিছোঁ ইয়াতে আমি কাজিয়া পেচাল কৰিব অহা নাই আমাৰ এটা ঐতিহ্য আছে আমি শান্তিপ্ৰিয় মানুহ গতিকে আমি শান্তিৰে আমি নতুন বছৰ উপলক্ষে এটা উদযাপন কৰিব আহিছোঁ ওচৰতে এখন কাজিয়া হৈ আছে তাৰপিছত খোৱা লোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা হ'ব পৰিয়াল আহিছে বিভিন্নজনৰ পৰিয়াল আহিছে আমিও এইটো ইম্পেক্ট কৰিব কাৰণ নেক্সট জেনেৰেশ্যনবিলাকে ভাবিব যে ইয়াত গ'লে আমাৰ অকণমান ছিকিউৰিটিটো কমিব গতিকে আমি এই নিৰাপত্তাটো আমাক প্ৰশাসনে দিব লাগে আমি মুখ্যমন্ত্ৰীকো কৈছোঁ যে অকণমান আমাক চাব লাগে কিন্তু এটা কথা দেখা গৈছে যে সোমাওঁতে গেট পাছৰ নামত প্ৰতিখন বাহনৰ পৰা টকা সংগ্ৰহ কৰিছে পইচা লৈছে কিন্তু তেওঁলোকে এতিয়া নিবিকাৰ কোনো ধৰণৰ আমাৰ ইয়াত কি হৈছে অকণো চোৱা নাই বা আমি নিজকে মেনেজ কৰিব লগা হৈছে এইজন দাদা আহিছে পইচা লৈছে কি ক'ব গোটেই ঘটনাটো কেনেকুৱা ধৰণৰ কি ক'ব গোটেই পৰিৱেশটো এখন কমিটি আছে কমিটিখনৰ কোনো দায়বদ্ধতা আমি দেখিবলৈ নাপালোঁ গতিকে এই ক্ষেত্ৰত আমি কমিটিক দোষাৰোপ কৰিব খোজোঁ ইয়াত ওচৰতে আমি ফেমিলিলৈ পিকনিক খাব আহিছোঁ তাত যদি এনেকুৱা অঘটন ঘটে এইটোতো পৰিৱেশটো একেবাৰে বিনষ্ট হৈছে গতিকে এই ক্ষেত্ৰত কমিটিক আমি এই ক্ষেত্ৰত গৰিহণা দিছোঁ ওচৰতে এখন কাজিয়া হৈ আছে আপুনি বন্ধুবৰ্গ পৰিয়ালৰ সৈতে ওচৰত পিকনিক খাবলৈ আহিছে পুৰণা বছৰটো বিদায় দি নতুন বছৰ আদৰিবৰ বাবে এই প্ৰস্তুতি আমাৰ কি ক'ব এই ক্ষেত্ৰত নহয় গোটেইবিলাকেতো আমি শান্তিপ্ৰিয় মানুহ নহয় জানো আমি শান্তিৰে আমি খাব আহিছোঁ আমি এতিয়া চাওক ৰিটায়াৰ মানুহ গোটেইকেইটা আমি ৰিটায়াৰ মানুহখিনি আমি ভাবিছোঁ কি অলপ এনজয় কৰোঁ আহি পেলাই গতিকে ইয়াত যদি এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হয় আমাৰতো আমাৰ নিজৰে নিৰাপত্তা নোহোৱা হৈ গ'ল প্ৰশাসনটো দূৰৰ কথা যিখন কমিটি আছে ইয়াত যিখনে আমাৰ পৰা পইচা লৈছে তেওঁলোকেতো আমাক কিবা এটা নিৰাপত্তা দিব লাগে কোনো এজন যুৱককো দেখা নাই গেটত কোনো নিৰাপত্তা তেওঁলোকৰ কোনো মানুহে অহা নাই প্লাছ আমাকতো ফোন নম্বৰো দিয়া নাই ফোন নম্বৰ দিলেও আমিতো তেওঁলোকক ফোন কৰি মাতিব পাৰোঁ কিন্তু তেজ ওলাই গৈছে মাৰপিটত তেজ ওলাই গৈছে তেওঁলোকতো মৰিব বিচাৰিছে কিছুমানে একদম এই কাঠৰে কোবাই খৰিৰে কোবাই তেওঁলোকৰ একদম দেহা অৱস্থা বেয়া কৰি দিছে কিন্তু আমিতো ধৰিব যাব নোৱাৰোঁ যদি আমাৰ গাত খুব পৰে তেতিয়া বেয়া লাগিব নহয় গতিকে সেইকাৰণে আমি ভাবিছোঁ আমি আৰু নিজে নিজে আঁতৰি যাব লাগিব আৰু আমি এনেকুৱা কেতিয়াও আমি বোলে পিকনিক স্থলীত আহিবৰ পৰিৱেশ নাই আৰু পানী খাইটিত আচলতে আমি আহিছিলোঁ আপুনিও আহিছে ইয়ালৈ নতুন বছৰক আদৰিবৰ কাৰণে গোটেই প্ৰচেষ্টা নহয় জানো কিন্তু ইয়াত দেখা গৈছে যে অন্য এটা পৰিৱেশ পৰিয়ালৰ সৈতে আহিবলৈ ভয় হৈছে দুটা টীমৰ মাজত কাজিয়া হৈছে তেজ ওলাইছে ইয়াত এখন কমিটি আছে আমাক সকলো ফালৰ পৰা নিৰাপত্তা দিম বুলি চাফ চাফাইকে আদি কৰি ধৰি সকলোবিলাক কৰিম বুলি আমাৰ পৰা পইচা লৈছে আমি কোনো দ্বিধাবোধ কৰা নাই আমি যিমান বিচাৰিছে তেনেকৈ দিছোঁ কিন্তু ইয়াত কোনো এজন মানুহ তেওঁলোকৰ ইয়াত আমি দেখা নাই এই কাজিয়া কৰি এইটো বাঁহৰ লাঠি কাঠৰ লাঠিয়ে যি মাৰপিট কৰিছে আমাৰ মানুহবিলাকে ভয় কৰিছে প্ৰশাসনটো বা দূৰৰ কথা তেওঁলোকে কমিটিখনে অলপ অন্ততঃ নিৰাপত্তা দিব লাগে সেইবিলাকৰ কোনো নাই খালি অকল পইচাটো তেওঁলোকে লোৱাটা দায়িত্ব শেষ আৰু থানাখন ওচৰতে আছে তেওঁলোকেতো কমচে কম পেট্ৰলিং এটা দিব লাগে পেট্ৰলিং পাৰ্টি এটা ঘূৰিব লাগে তেওঁলোকে পিকনিক স্থলীত তেওঁলোকে ইমানটো
তেওঁলোকে ইমান কয় মানুহবিলাকে মানে প্ৰশাসনে বোলে আপোনালোকে মদ খাই নাযাব কিবা নকৰিব এটা মদ খাইছে নে কি কৰিছে না আপোনালোকে চাব লাগে অলপ আহি তেতিয়াহে যদি তেওঁলোকে যদি আৰু থানাতে বহি থাকে গতিকে সেইটো কথা বেয়া কথা হৈছে আমি তেওঁলোকক গৰিহণা দিছোঁ চন্দ্ৰপুৰ পানীখাইটি বুলি কোৱাৰ লগে লগে অসমৰ অন্য প্ৰান্তৰ বিভিন্ন মানুহ আহিবলৈ বিচাৰে চন্দ্ৰপুৰ পানীখাইটিলৈ এই পৰিৱেশ দেখাৰ পিছত আহিব বিচাৰিব কেনেকৈ আহিব আপোনাৰ এট্ৰেকশ্যনটোৱে নাইকিয়া হৈ গ'ল নিশ্চয় আমি এটা শান্তিপূৰ্ণ পৰিৱেশ আমি দিব লাগিব আৰু তাৰ কাৰণে আমাৰ চৰকাৰ দায়বদ্ধ বা প্ৰশাসন দায়বদ্ধ বা ইয়াত যি কমিটি আছে তেওঁলোকো দায়বদ্ধ যদি তেওঁলোকে নাচায় আমি পাৰ্চনেলি আমি কোনো কাৰণতে আমি তেনেকুৱা উশৃংখল পৰিৱেশ আমি আপুনি মেনেজ কৰিব নোৱাৰোঁ গতিকে তেওঁলোকক আমি আহ্বান কৰোঁ যাতে তেওঁলোকে এই পৰিৱেশবিলাক যাতে বিনষ্ট নহয় এটা শান্তিপূৰ্ণ পৰিৱেশ হয় তাৰ বাবে তেওঁলোকে এটা ইনিচিয়েটিভ ল'ব লাগে হাতীহিলাত নাই শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা হাতীহিলাত নাই খোৱাপানীৰ ব্যৱস্থা এই যে ব্যৱস্থাৰ কথা কোৱা হৈছে এইসমূহ থকাটো সকলো বনভোজস্থলীৰ বাবে প্ৰযোজ্য নহ'বও পাৰে কাৰণ বহু বনভোজস্থলীত প্ৰাকৃতিক পৰিৱেশৰ মাজতেই বনভোজ কৰা হয় হাতীহিলাত এই ব্যৱস্থা থাকিব লাগিছিল এইবাবেই কাৰণ হাতীহিলাত এটা যুৱকৰ দলে সংগ্ৰহ কৰে কৰ কিন্তু কি এই কৰ সেয়া বুজা নাযায় বনভোজস্থলীলৈ সোমোৱা স্থানতে টকা টকা বুলি মুখ মেলি ৰৈ থকা এটা যুৱকৰ দলে এখন ৰচিদ দিয়ে ৰচিদখনত নাই কোনো সংস্থাৰ নাম ৰচিদখনত নাই কোনো পঞ্জীয়ন নম্বৰ চাওক এই ৰচিদখন লিখা আছে হাতীহিলা বনভোজস্থলী হাতীহিলা পানীখাইটি গুৱাহাটী 26 কামৰূপ মহানগৰ অসম হাতীহিলা গণেশ মন্দিৰৰ আন্তঃগাঁথনি উন্নয়ন উদ্যান গাড়ী ৰখাৰ বাবদ বনভোজ খোৱাৰ বাবদ 350 টকা ধন্যবাদেৰে গ্ৰহণ কৰা হ'ল তাৰ পাছতে ধন সংগ্ৰহ কৰোঁতাই পাক মাৰি এটা চহী কৰি দিয়ে ৰিচিপ্টখন আগবঢ়াই দিয়ে দুচকীয়া বাহনৰ বাবদ 100 টকা চাৰিচকীয়া সৰু বাহনৰ বাবদ 150 টকা ট্ৰেভেলাৰ উইংগাৰৰ পৰা 250 টকা আৰু প্ৰতিখন বাছৰ পৰা 350 টকাকৈ কৰ সংগ্ৰহ কৰে পিকনিক স্পটটোৰ উন্নয়নৰ বাবদ বনভোজকাৰীসকলৰ সা সুবিধাৰ বাবে যদি ধন খৰচ কৰা হ'লহেঁতেন তাত ক'বলগীয়া হয়তো কাৰোৰে নাথাকিব কিন্তু তেনে ছবি দেখা নগ'ল সেয়ে প্ৰশ্ন হয় এই ধন যায় ক'লৈ নে বনভোজস্থলীৰ নামত গঢ়ি উঠিছে চিণ্ডিকেট এয়া আছিল বনভোজস্থলীখন সম্পৰ্কীয় কিছু কথা এই সম্পৰ্কত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব এইবাৰ আহিছোঁ আন এটা সমস্যালৈ নাৰেংগীৰ পৰা হাতীহিলালৈ দূৰত্ব 8 কিলোমিটাৰ 8 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ বাবে লাগে 3 ঘণ্টা এই 8 কিলোমিটাৰ অহা যোৱাৰ বাবদ প্ৰায় 6 ঘণ্টা সময়ৰ প্ৰয়োজন হয় আনহাতে ফুটৰ ওপৰত দানহ পৰাদি পৰিছে আৰক্ষী আৰু পৰিবহণ বিভাগৰ তালাচী কোনো বাহন চালকে সুৰাপান কৰিছে নেকি জাতীয় দিশবোৰ সুনিশ্চিত কৰিব বিচাৰিছে ভাল কথা পিছে মহানগৰীৰ একাংশ বনভোজকাৰী দলে সামান্য দূৰত্বৰ হাতীহিলা বনভোজস্থলীত উপস্থিত হৈছেগৈ বিয়লিৰ ভাগতহে এক প্ৰকাৰে প্ৰচণ্ড হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ একাংশ বনভোজকাৰী দলৰ এই হাৰাশাস্তিসমূহ কেনেবাকৈ লাঘৱ কৰিব পাৰি নেকি তাৰেই কামনা কৰিছে সকলোৱে লগতে কামনা কৰিছে নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰাটো ব্যুৰো ৰিপোৰ্ট DS News 24/7